নমস্কাৰ বন্ধুসকল, মই মনো আৰু মনো অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া মই ক'ত আছোঁ তোমালোকে দেখিছে, তো মই আছোঁ ঘৰৰ পাছফালে। এনেকুৱা ৰ'দ দিছে ন, একদম ঘৰৰ ভিতৰত থাকি পিনি ভাল লগা নাই মানে, সেইকাৰণে বোলো ওলাই যাওঁ এপাক পাছফালে। তো এইপিনে ওলাই আহিছিলোঁ আৰু তোমালোকে গম পোৱা চাগে, তোমালোকে কেনেকৈ গম পাবা। তো মই এইটো চাইডে বহুত দিন অহা নাই মানে, বহুত দিন হ'ল, যিহেতু ভ্লগতো দেখুওৱা নাই তোমালোকক। মই ভ্লগত নেদেখালে মানে মই ইমানকৈ আহি নাথাকোঁ পাছফালে। তো বহুত দিন অহা নাই আৰু আজি আহিলোঁ। আজি আহি পিনি দেখিছোঁ মানে বহুত খালী খালী লাগিছে জেগাটো। তো বোলো প্ৰথমতে ভাবিছিলোঁ নদী যিহেতু খান্দিছে, সেইকাৰণে ইয়াত গছ দি দিছে বুলি ভাবিছিলোঁ। যেতিয়া ওচৰৰ পৰা আহি দেখিলোঁ, তো চিনটো মই তোমালোকক দেখাই আছোঁ। তো এইটো চোৱা, ওচৰৰ পৰা আহি দেখিলোঁ মানে এইজোপা যিজোপা গছ দেখিছা তোমালোকে, গছজোপা ভাগি পৰি আছে নদীত। মানে এইটো গৰাখহনীয়া এইডোখৰ দেখিছা তোমালোকে, কিমান কিনাৰৰ পৰা খাঁহি খাঁহি এইবোৰ এতিয়া খহি যাব, এইবোৰ দেখিছা তোমালোকে। আৰু দেখি পিনে বহুত বেয়া লাগিলে, কাৰণ এই গছজোপা মই এইজোপা গছজোপা তলতে বহিম বুলি আহি আছিলোঁ। তাৰপৰা সেইজোপা তলত বহুত ধুনীয়া ছাঁ পৰি থাকে মানে, তলত বহিম বুলি আহি আছিলোঁ আৰু আহি দেখিছোঁ এইটো। আৰু এই যিজোপা বগৰী নহয়, বগৰীজোপা খাই বহুত ভাল লাগিছিলে। বগৰীজোপা ফুলিছিলে মানে, কি ক'ম তোমালোকক, বহুত ভাল লাগে এজোপা বগৰী খাই, সঁচা বহুত মিঠা আছিলে বগৰীজোপা। আৰু দেখিছা তোমালোকে কিমান ডোখৰ খান্দিছে চোৱা, ইয়াৰ পৰা এনেকৈ ঘূৰি এনেকৈ খান্দি লৈ গৈছে। নদীখন ওচৰত থাকি দেখিও ভাল লাগে, ইমান ধুনীয়া লাগিছিলে এইডোখৰ জেগা। আৰু এইপিনেও চাহ পৰা কিমান ধুনীয়া লাগে, সেইপিনে এখন পাহাৰখন, এজোপা ইয়াত গছজোপা থাকোঁতে বহুত ভাল লাগিছিলে। বাট এতিয়া গছজোপা চোৱা তোমালোকে, দুজোপা গছ, এজোপা বগৰী আছিলে আৰু এজোপা কি গছ আছিলে জানো, দুজোপা গছ এতিয়া পথাৰলৈকে নদীতে পৰি আছে চোৱা। আৰু আমাৰ যিখন নদী নদীখন বহুত কেঁকুৰা মেকুৰা হয় মানে, এনেকৈ গৈ এনেকৈ আহে। যিহেতু এইটো এটা টাৰ্ণিং আছে, সেই টাৰ্ণিংটোৰ কাৰণে ইয়াত আহি পানীটো চিধা খুন্দা মাৰেহি আৰু এইপিনে যায়গৈ, তোমালোকে দেখিছে। তো এইপিনে আছে মোৰ ঘৰটো আগলৈ। তো কিমান খান্দিছে চোৱা তোমালোকে, এইডোখৰত চোৱা না, একদম এনেকৈ ধৰি এনেকৈ বহুত দূৰ খান্দি দিছে মানে। এইটো একদম এইখিনি যদি এনেকৈ খান্দি গৈ থাকে ন, এইখিনি খেতি পথাৰ নহ'ব এটা টাইমত পূৰা এইখিনি বালিয়ে পোত খাই যাব এখন পথাৰ। তো আহি পিনি দেখি বেয়াই লাগিলে, কাৰণ এইজোপা বগৰীজোপা, বিশেষকৈ বগৰীজোপা খাই ইমানেই ভাল লাগিছিলে নহয় এজোপা বগৰী। তো খোৱাটোতো বা দূৰৰ কথা, এতিয়া চোৱা কেনেকৈ এইডোখৰ জেগাডোখৰ নহ'লে দেখি বহুত ভাল লাগে, কিন্তু এতিয়া এইডোখৰ পৰি গ'ল। এতিয়া বহুতে বেয়া লাগিছে। এতিয়ানো কিনো, এতিয়া পানী আকৌ এতিয়াতো খৰালি কাল আহিলে, এতিয়াতো পানী নহয়, তো এনেকৈ থাকিব। এবাৰ এনেকৈয়ে বগৰী লাগি যাব, কিন্তু যেতিয়া হেৰি হ'ব ন, এইটো পানী আকৌ লৈ আহিব, তো খান্দি পিনি উটুৱাই লৈ যাব বগৰীজোপা। তো ইমান ডাঙৰ বগৰীজোপা হয়, এতিয়া সৰু হোৱাহেঁতেন গছজোপা এনেকৈ উঠাই দিলোহেঁতেন, কিন্তু ইমান ডাঙৰ বগৰীজোপা ন, এতিয়া ডাঙৰ হোৱাৰ কাৰণে এইটো উঠাই আকৌ পুতিবও নোৱাৰি মানে। তো আৰু ইপিনে এনেকুৱা বগৰী ন, এইপিনে এনেকৈ গৈ এইপিনে বহুত বগৰী আছে তোমাৰ। মই তোমালোকক তাত গৈ পিনি দেখাই আছোঁ, তো চাই থকা ভিডিঅ'টো। তো এতিয়া মই তালৈ যাওঁ, তাত গৈ পিনি দেখাওঁগৈ কি আছে, তো চাই থকা ভিডিঅ'টো। এতিয়া দেখিছা তোমালোকে, মই পাছলৈ আহি গ'লোঁ, আৰু পাছত তোমালোকে এইটো ভিউটো চাই লোৱা। এখন নদীখন, মই সেই আগলৈ আছিলোঁ, তো এইপিনে দি আহি পিনি ইয়াত পালোঁহি। আৰু ইয়াতো বগৰী গছ, কিবাকিবি গছ ধেৰ আছে, তোমালোকে দেখিছা এইপিনে। আৰু এইটো ভিউটো চেক কৰা তোমালোকে, তো ভিউটো চাই লোৱা তোমালোকে, মজাকৈ দেখাইছোঁ তোমালোকক, তো চাই লোৱা। তোমালোকে ভিডিঅ'টো কেনেকুৱা লাগিলে কমেণ্ট এটা কৰি জনাই দিবা। আৰু এইপিনে বগৰী দেখিছা, বগৰী পূৰা ফুলিলে, বগৰী ফুলিলে মানে বগৰী গুটি গুটি হ'লে, খাবলৈ হ'লে আৰু। এইপিনে দেখিছা তোমালোকে, এইখন চাই লোৱা, বগৰী পূৰা গুটি গুটি হৈ গ'ল মানে খাব পৰা। আৰু ইয়াত কিমান ধুনীয়া ছাঁ পৰি থাকে চোৱা। ইয়াত আহি পিনি এনেকুৱা গৰম দিনত বহিবলৈ বহুতেই ভাল লাগে মানে, মই এনেকুৱা জেগাতে আহি বহি থাকোঁ অকলে অকলে। গাইছ, ইয়াতে অলপ টাইম ৰখিলোঁ, তো বহুত ভাল লাগিলে জেগাডোখৰত ৰখি, বহুত ভাল লাগিলে মানে। এডোখৰ জেগা এনেও ৰখি ভাল লাগে, কাৰণ আৰু অকলে আছোঁ মই, বহুত ঠাণ্ডাকৈ গান শুনি আধা ঘণ্টামান থাকিলোঁ। আৰু এইখিনি বালি চোৱা তোমালোকে, তো সেইডোখৰ পৰা খান্দি এনেকৈ বালি চালি পেলাই মানে, ইয়াত বহুতো এনেকৈ বালি আছে। এইটো আৰু কেইদিনমানৰ পিছত এইখিনি বালি নাইকিয়া হৈ যাব মানে, ট্ৰেক্টৰৰ পৰা খান্দি লৈ যাব য'ত লাগে। তো এতিয়া এডোখৰতে ৰখি নাথাকোঁ, এতিয়া যাওঁ ঘৰলৈ। তো পূৰা ৰ'দটো দি আছে, দেখিছা তোমালোকে। তো এতিয়া ঘৰলৈ গ'লোঁ, তাৰপিছত লগ পাই আছোঁ তোমালোকক, চাই থাকা। আৰু এইপিনে চাৰ পৰা ঘৰলৈ যোৱা বাটটোৱে নাইকিয়া হৈ থাকিলে, এইটো এনেকৈ দি এইপিনে আহিব লগা হয় গছজোপা, আৰু এইখিনি মাটি খোৱাৰ পৰা ঘৰলৈ যোৱা বাটটোৱে নাইকিয়া হৈ থাকিলে। আৰু এইডোখৰত মাছ এতিয়া বহুত গোট খাই গ'ল, যিহেতু গছজোপা পৰি দিলে। ইয়াৰ ভিতৰত মাছ বহুত আছে মানে, মই এইডোখৰত চাইছিলোঁ, সৰু সৰু যিবোৰ দৰিকণা, হেৰি পুঠি মাছ আৰু ডাঙৰ মাছো থাকিব পাৰে। বহুত মাছ ইয়াত গোট খাই গ'ল মানে, ইয়াত থাকিবলৈ ভাল পায়। আৰু কিমান বেয়া লাগিছে দেখি চাই লোৱা তোমালোকে। তো এইটোতে আৰু কৈ নাথাকোঁ তোমালোকক, এতিয়া মই এইপিনে ঘৰলৈ যাওঁগৈ। এইটো ৰাস্তাই এইপিনে গৈ পিনি এতিয়া ঘৰৰ পৰা যামগৈ। তো চাই থকা ভিডিঅ'টো, ঘৰত গৈ লগ পাই আছোঁ তোমালোকক।